হেল্ল' ফ্ৰেণ্ড, মই ধৰ্মব্ৰত দাস ডেইলি মাৰ্কেট এনালাইচিছৰ নতুন এটা ভিডিঅ'ত আপোনালোকক ৱেলকাম জনাইছোঁ। বেংক নিফটি আৰু নিফটিত অহাকালি আমি কেনেকৈ ট্ৰেড কৰিম, ক'ত আমাৰ ছাপৰ্ট আৰু ৰেজিষ্টেন্ট হ'ব, আমাৰ লেভেলবিলাক কি হ'ব, এই গোটেইখিনি বিষয়ে আমি আজি আলোচনা কৰিম। প্ৰথমতে আমি বেংক নিফটিৰ 15 মিনিট টাইম ফ্ৰেমত আমি চাওঁ যে কেনেকৈ আমি প্লেন কৰিম। যোৱাকালি মই যিটো কৈছিলোঁ যে প্ৰাইচটো যদি ডাউন ছাইডে আহে তেতিয়াহ'লে আমি এইটো জেগাৰ পৰা আমি ছাপৰ্ট ল'ম, আৰু প্ৰাইচটো ইয়াতে ছাপৰ্ট লৈছে। ছাপৰ্ট লৈ কি কৰিছে, এইটো যিটো কেণ্ডেল আছে এইটো কেণ্ডেলৰ ভিতৰতে গোটেই মাৰ্কেটটো ইয়াৰ ভিতৰতে সোমাই আছে আৰু এটা ৰেঞ্জত ফচি আছে। ই ওপৰতো যোৱা নাই আৰু তলতো অহা নাই, যিটো কাৰণে এতিয়া আমাৰ নেক্সট প্লেন কি হ'ব, যদি মাৰ্কেটটো এইটো যিটো এৰিয়া আছে এইটো যদি আপছাইডে ব্ৰেক কৰে তেতিয়াহ'লে আমি আপছাইডৰ কাৰণে আমি এটা ধুনীয়া মুভ দেখিবলৈ পাম, আৰু যদি ডাউন ছাইডে মুভ কৰে তেতিয়াহ'লে আমি ডাউন ছাইডৰ কাৰণে এটা ধুনীয়া মুভ দেখিবলৈ পাম। আৰু আপছাইডৰ কাৰণে যিখিনি লেভেল হ'ব সেইটো হ'ব 46,811, তাৰপিছত হ'ব 46,955, তাৰপিছত হ'ব 47,166, আৰু যদি ডাউন ছাইডৰ কাৰণে আমি চাওঁ তেতিয়াহ'লে 46,433, তাৰপিছত হ'ব 46,333, তাৰপিছত হ'ব 46,222। এতিয়া চাম যে ইয়াত চোৱক, ইয়াত এটা ট্ৰেণ্ড লাইন হৈ আছে আৰু এই ট্ৰেণ্ড লাইনটোৰ ওপৰত প্ৰাইচটোৱে ক্লোজ দিব লাগিব। এইটো যিটো হৈ আছে আমাৰ মেজৰ ৰেজিষ্টেন্ট হৈ আছে এতিয়াৰ কাৰণে, এইটো যদি ইয়াৰ ওপৰত যদি প্ৰাইচটো ছাষ্টেইন কৰে কিছু সময়, তাৰ পিছত যদি আপছাইডে মুভ কৰে তেতিয়াহ'লে আমি ধুনীয়া এটা মুভ দেখিম। কিন্তু আৰু এটা কথা কি, ইয়াত মাল্টিপল ৰেজিষ্টেন্ট আমাৰ ইয়াত আছে, যিটো কাৰণে ইয়াত যিখিনি প্ৰাইচ যাব ওপৰলৈ সেইটো কিন্তু স্মুথলি ওপৰত নাযাব পাৰে, অলপ ৰখি ৰখি যাব পাৰে, ফাৰ্ষ্ট মুভমেণ্টটো কিজানিবা নহ'ব পাৰে। সেইটো কাৰণে এইটো যিটো এৰিয়া আছে হাই, এই হাইটো যেতিয়া ক্ৰছ কৰিব তেতিয়া আমি আপছাইডৰ কাৰণে এটা ধুনীয়া ফাৰ্ষ্ট মুভ আমি দেখিবলৈ পাম। আৰু প্ৰাইচটো যদি ইয়াত অপেন হয়, ইয়াত এটা ৰেঞ্জ বনাব লাগিব, ৰেঞ্জ বনাই তাৰপিছত যদি মুভ কৰে তেতিয়াহ'লে আমি এটা মুভ দেখিবলৈ পাম। আৰু যদি এইটো জেগাত অলপ ৰেঞ্জ বনাই যদি ডাউন ছাইডে মুভ কৰে তেতিয়াহ'লে আমি ডাউন ছাইডে এটা মুভ দেখিবলৈ পাম। এতিয়া আমি চাম যদি প্ৰাইচটো যদি গ্যাপ আপ অপেন হয়, এইটো এৰিয়াত যদি গ্যাপ আপ অপেন হয়, তাৰপিছত যদি ইয়াত ৰেঞ্জ বনাই যদি আপছাইডে যায় তেতিয়াহ'লে আমাৰ যিটো প্ৰিভিয়াছ এইটো চুইং হাই আছে ইয়াত ৰেজিষ্টেন্ট ল'ব, আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমাৰ এইটো যিটো প্ৰিভিয়াছ চুইং আছে এইটো হাইৰ ওচৰত গৈ ৰেজিষ্টেন্ট ল'ব পাৰে। আৰু যদি গ্যাপ ডাউন যদি অপেন হয়, গ্যাপ ডাউন অপেন হ'লে তেতিয়াহ'লে আমাৰ ইয়াত এটা ৰেঞ্জ বনাব লাগিব, অলপ টাইম স্পেণ্ড কৰি যদি ডাউন ছাইডে ব্ৰেক কৰে তেতিয়াহ'লে আমি এটা ফাৰ্ষ্ট আমি ডাউন ছাইডৰ কাৰণে মুভ দেখিবলৈ পাম, যিটো এইটো যিটো লেভেল আছে 46,222 এইটো এৰিয়াৰ ওচৰতে ছাপৰ্ট ল'ব লাগে। এতিয়া যদি আমি নিফটিৰ কাৰণে চাওঁ যে নিফটিত আমি কেনেকৈ ট্ৰেড প্লেন কৰিম, তোক মই যোৱাকালি কৈছিলোঁ যে প্ৰাইচটো যেতিয়া এইটো এটা ৰেঞ্জত আছে তাৰপিছত যেতিয়া এইটো ব্ৰেক কৰি দিলে তেতিয়াহ'লে আমাৰ নেক্সট যিটো ছাপৰ্ট পাম সেইটো ইয়াৰ পৰা আমি ছাপৰ্ট পাম, আৰু প্ৰাইচটো একজেক্টলি ইয়াৰ পৰাই ছাপৰ্ট লৈছে। ছাপৰ্ট লৈ প্ৰাইচটো যদিও ওপৰত গৈছে, আজিৰ যিটো হাই আছে এইটো ব্ৰেক কৰা নাই, আৰু ইয়াৰ তলৰ পৰা ই আকৌ তলত আহি ইয়াত ক্লোজ দিছে। তো এতিয়া আমি চাম যে আমাৰ নেক্সট প্লেন কি থাকিব। যদি প্ৰাইচটো এইটো জেগাত যদি অপেন হয় তাৰপিছত যদি আপছাইডে মুভ কৰে তেতিয়াহ'লে আমাৰ ফাৰ্ষ্ট আমি যিটো আছে ইয়াৰ পৰা আমি এইটো জেগাৰ পৰা আমি ৰেজিষ্টেন্ট ল'ম, আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমাৰ এই যিটো হাই আছে ইয়াৰ পৰা আমি ৰেজিষ্টেন্ট ল'ব লাগে। আৰু যদি ৰেঞ্জ বনাই আৰু যদি ডাউন ছাইডে মুভ কৰে আৰু আজিৰ যিটো ল' আছে এই ল'টো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমাৰ কাৰণে এইটো যিটো লেভেল আছে ইয়াৰ পৰা আমি ছাপৰ্ট ল'ম, ছাপৰ্ট লৈ তাৰপিছত আমাৰ এইটো যিটো ল' আছে ইয়াৰ পৰা আমি নেক্সট আমাৰ আকৌ ছাপৰ্ট ল'ম, আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমাৰ এইটো যিটো চুইং ল' আছে তেতিয়াহ'লে প্ৰাইচটো ইয়াত আহি ছাপৰ্ট ল'ব পাৰে। এতিয়া আমি চাম যদি গ্যাপ আপ অপেন হয়, এইটো জেগাত যদি এইটো আজিৰ যিটো হাই আছে ইয়াৰ ওচৰত যদি গ্যাপ আপ অপেন হয়, গ্যাপ আপ অপেন হৈ যদি টাইম স্পেণ্ড কৰে তাৰপিছত যদি আপছাইডে যায় তেতিয়াহ'লে আমাৰ এই যিখিনি আমাৰ এইটো লেভেল আছে হাই আছে এইটোৰ ওচৰত আমি ৰেজিষ্টেন্ট ল'ম, আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমি এটা ধুনীয়া মুভ আমি দেখিবলৈ পাম। আৰু যদি গ্যাপ আপ অপেন হৈ যদি ডাউন ছাইডে মুভ কৰে তেতিয়াহ'লে আজিৰ যিটো ক্লোজ আছে এই ক্লোজৰ পৰা ই ছাপৰ্ট ল'ব লাগে, আৰু ছাপৰ্ট লৈ এইটো জেগাত প্ৰাইচ একশ্যনটো কি হয় সেইটো আমি চাব লাগিব, সেইটো চাইহে তাৰপিছতহে আমাৰ ট্ৰেডিং প্লেন হ'ব।
আৰু ইয়াত যদি আমি চাওঁ তেতিয়াহ'লে ইয়াতো এটা ট্ৰেণ্ড লাইন হৈ আছে, যিটো ট্ৰেণ্ড লাইনে সেইটোৰ ওপৰত আমি এতিয়া ক্ল'জ দিব লাগিব। ইয়াত এটা কেণ্ডেল যদি ক্ল'জ দিয়ে আৰু অলপ যদি টাইম স্পেণ্ড কৰি যদি আপছাইডে মুভ কৰে তেতিয়াহ'লে আমাৰ কাৰণে এটা পজিটিভ মুভ হ'ব। আৰু প্ৰাইচটো যদি ইয়াৰ এই ট্ৰেণ্ড লাইনৰ ওপৰত যদি সাস্টেইন নকৰে আৰু যদি ডাউন সাইডে মুভ কৰে তেতিয়াহ'লে আমাৰ এই আজিৰ যিটো লো আছে এই লোটো ব্ৰেক কৰিব লাগিব আৰু ইয়াৰ পৰা আমি এটা ধুনীয়া ফাষ্ট মুভ আমি ডাউন সাইডে দেখিবলৈ পাম। আৰু আপসাইডৰ কাৰণে যিখিনি আমাৰ লেভেল হ'ব সেইটো হ'ব 22,188, তাৰপিছত হ'ব 22,244, তাৰপিছত হ'ব 22,288 আৰু ডাউন সাইডৰ কাৰণে যদি আমি চাওঁ তেতিয়াহ'লে হ'ব 22,055, তাৰপিছত হ'ব 21,988, তাৰপিছত হ'ব 21,922। আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিব। যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি ইয়াতে শেষ কৰিলোঁ। ধন্যবাদ।